Hi guys, good morning to everyone. Wish you all a very happy new year. 31 ডিসেম্বৰ নিশা সন্ধিয়াৰ পৰাই আমি পাৰ্টিৰ আয়োজন কৰিছিলোঁ মোৰ কেইজনমান বন্ধুৰ লগত। পাৰ্টিটো বৰ্তমান শেষ হ'ল বাৰু, শেষ হ'ল যদিও এতিয়াও আমি আছোঁ এনেই আৰু পাৰ্টি কৰা ঠাইতে। কথাটো হ'ল এইটো যে প্ৰত্যেক ব্যক্তিৰে কিছুমান পাৰদৰ্শিতা থাকে। তেনে এজন ব্যক্তি মোৰ বন্ধু প্ৰাঞ্জল বৰা। হাই হাই হাই। এওঁৰ মাজত এনে কিছুমান পাৰদৰ্শিতা আছে যিসমূহ পাৰদৰ্শিতা দেখি আপোনালোক সঁচাকৈ মুগ্ধ হ'ব। তেওঁ তামিল ভাষাত বিভিন্ন ধৰণৰ গান গাব পাৰে, বিভিন্ন কথা ক'ব পাৰে। এজন অসমীয়া যুৱক হিচাপে তেওঁ এইটো সঁচাকৈ প্ৰশংসনীয়। আপোনালোকে কি কয় মই নাজানো, কিন্তু মই এইটো ভাবোঁ যে প্ৰত্যেক ব্যক্তিৰে কিছুমান পাৰদৰ্শিতা থাকেই। বাৰু আহকচোন, এতিয়া আমি তেওঁৰ সেই পাৰদৰ্শিতাসমূহ উপভোগ কৰোঁ। নমস্কাৰ। মোৰ বিষয়ে কি জানি মোৰ বন্ধুৱে ক'লেই ন। হয় হয় হয়, ঠিকেই কৈছে। মই জানো, মই কিন্তু নেজানো। নমস্কাৰ। চৰি, মোৰ বন্ধুৱে কৈছে যেতিয়া মই কিবা এটাতো ক'বই লাগিব, নহয় জানো? হয় হয় হয়, আপোনালোকে হয় ভয় নিদিলেও মই দিছোঁ হয় ভয়। হয় হয় হয়, ঠিক আছে, অলপ শুনক আপোনালোকে। Onde porirenni chare, andere pipare, tundriyamanna. Anna, Tamil தெரியுமா? இந்த பொரியன்னி மாறே, Anna தெரியுமா? বুজি পোৱা নাই কি জানি? নুবুজেও, মই লাজ পাইছোঁ। ഇന്ന് പൊരിയന്ന അതിൻ്റെ ഓർമ്മ ഇന്ന് പാറയൊന്നും മാറിയൊന്നു കായൻറോബ ഇന്ന് പാറയമഞ്ഞോ എന്തി അന്ന തമിഴ് தெரியுமா? இந்த பொரியன்னு চারে আন্না তেৰি লাজ পাইছো মই। বুজি কিজানি পোৱা নাই আপোনালোকে, নেপাবও বাৰু। আন্না বুজি পোৱা নাই আপোনালোকে।